हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल आसाम इंग्लिश स्टाडी। सो मरमर छात्र छात्रीসকল আজি মই আলোচনা কৰিম ইংলিশ গ্ৰামাৰ নেৰেশ্যনৰ ওপৰত। সো ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ নেৰেশ্যন কাক বলে, নেৰেশ্যন কেই প্ৰকাৰৰ হয়, ৰিপৰ্টিং, ভাৰ্ব কণ্ট্ৰোল, ৰিপৰ্টেড স্পীচ কণ্ট্ৰোল এইবিলাক আলোচনা কৰিছোঁ। সো এইটো ভিডিঅ'ত আলোচনা কৰিম কেনেকৈ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিব লাগে, এইবিলাক আমি নীতি নিয়মসমূহ আলোচনা কৰিম। সো তোমালোকে ভিডিওটো স্কিপ নকৰিবা, স্কিপ কৰিলে আমি যে নীতি নিয়মবিলাক বুজাই দিম তোমালোকে বুজিবলৈ অসুবিধা হ'ব। আৰু যিসকলে মোৰ এই চেনেলটোত নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই অসংখ্য ধন্যবাদ জনাইছোঁ। সো তেতিয়াহ'লে আমি লেট নকৰি আমি নেৰেশ্যনৰ ওপৰত আলোচনা কৰিবলৈ আৰম্ভ কৰোঁ। সো মোৰ ছাত্ৰ ছাত্ৰীসকল আজি মই আলোচনা কৰিম কেনেকৈ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিব লাগে। সো তার 2 নম্বৰ নিয়মটো আলোচনা কৰিম। 1 নম্বৰ নিয়মটো মই ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। সো 2 নম্বৰ নিয়মটোত আছে যে যদি ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টিং স্পীচৰ বাৰ পাষ্ট টেন্স থাকে আৰু ৰিপৰ্টেড স্পীচৰ বাক্যটো প্ৰেজেন্ট বা ফিউচাৰ টেন্স থাকে তেন্তে ইনডাইৰেক্ট নেৰেশ্যনত ৰিপৰ্টেড স্পীচৰ বাক্যটো করসপন্ডিং পাষ্ট টেন্স হয়। সো এই বাক্যটোত কৈছে যে যদি ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টিং স্পীচৰ বাৰ পাষ্ট টেন্সত থাকে। সো তোমালোকে তলত একটা বাক্য এক্সাম্পল দিয়ে আছে, এক্সাম্পলটো হলো মন করা যে দ্য টিচার সেইড রাম ডাজ দ্য ওয়ার্ক। সো এই সেন্টেন্সটো তোমালোকে মন করা। সো ইয়াতে কি দুটা স্পীচ আছে, এটা হল ৰিপৰ্টিং আৰু আনটো হল ৰিপৰ্টেড। সো কোমা উৰ্ধকমাৰ আগৰখিনি হল ৰিপৰ্টিং আৰু কোমা উৰ্ধকমাৰ মাজৰখিনি হল ৰিপৰ্টেড স্পীচ। এইবিলাক আমি ভালকৈ বুজাই দিছোঁ ইয়াৰ আগৰ ভিডিঅ'ত। সো এই ৰিপৰ্টেড স্পীচৰ সেট হল রিপোর্টিং স্পীচৰ সেট হল রিপোর্টিং ভার্ব। সো এই সেটটো কিন্তু ফার্স্ট টেন্সত আছে। সো এইকাৰণে নিয়ম অনুসৰি যে যদি ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টিং স্পীচৰ ভার্ব পাষ্ট টেন্সত থাকে আৰু ৰিপৰ্টেড স্পীচৰ বাক্যটো প্ৰেজেন্ট বা ফিউচাৰ টেন্সত থাকে। সো এই সেন্টেন্সটোত কি রাম দ্য টিচার সেইড এইটো হল ফার্স্ট টেন্সত আছে আৰু রাম ডাজ দ্য ওয়ার্ক এইটো হল কি রিপোর্টেড স্পীচ। এই রিপোর্টেড স্পীচৰ বাক্যটো কিন্তু প্ৰেজেন্ট টেন্সত আছে। সো সেই কারণে নিয়ম অনুসৰি যে যদি ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টিং স্পীচৰ বাৰ পাষ্ট টেন্সত থাকে আৰু ৰিপৰ্টেড স্পীচৰ বাক্যটো প্ৰেজেন্ট বা ফিউচাৰ টেন্সত থাকে তেন্তে ইনডাইৰেক্ট নেৰেশ্যনত ৰিপৰ্টেড স্পীচৰ বাক্যটো করসপন্ডিং পাষ্ট টেন্স হয়। সো ইয়াতে কি করসপন্ডিং মানে হল যে যদি যদি প্রেজেন্ট ইন্ডিপেন্ডেন্ট টেন্সত থাকে রিপোর্টেড স্পীচৰ বাক্যটো তেনেহ'লে পাষ্ট ইন্ডিপেন্ডেন্ট টেন্সত হ'ব। যদি প্রেজেন্ট কন্টিনিউয়াস টেন্সত থাকে তেনেহ'লে পাষ্ট কন্টিনিউয়াস টেন্স হ'ব। যদি প্রেজেন্ট পারফেক্ট টেন্স হয় তেনেহ'লে কি পাষ্ট পারফেক্ট টেন্স হ'ব। যদি প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস হয় তেনেহ'লে পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব। এইটো হল করসপন্ডিং পাষ্ট টেন্স বুলি কোৱা হয়। সো তোমালোকে মনত ৰাখিবা যে যদি কোনো এটা বাক্য ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টিং স্পীচৰ ভাৰ্বটো পাষ্ট টেন্সত থাকে আৰু ৰিপৰ্টেড স্পীচৰ বাক্যটো প্ৰেজেন্ট বা ফিউচাৰ টেন্সত থাকে তেনেহ'লে সেই বাক্যটো ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে ইনডাইৰেক্ট নেৰেশ্যনত ৰিপৰ্টেড স্পীচৰ বাক্যটো করসপন্ডিং পাষ্ট টেন্সত কৰিব লাগিব। সো তোমালোকে এই নিয়মটো ভালকৈ মুখস্থ কৰি ৰাখিবা আৰু নিয়ম আছে, সেই নিয়মবিলাক বুজাই দিয়াৰ পিছত তোমালোকক কেনেকৈ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনত কৰিব লাগে এইবিলাক আমি এক্সাম্পলবিলাক ভালকৈ বুজাই দিম। সো এতিয়া মই 3 নম্বৰ নিয়মটো আলোচনা কৰিম। 3 নম্বৰ নিয়মটোত আছে যদি ডাইৰেক্ট নেৰেশ্যনত ৰিপৰ্টিং বাৰ পাষ্ট টেন্সত থাকে আৰু ৰিপৰ্টেড স্পীচৰ বাক্যটো পাষ্ট টেন্সত থাকে তেন্তে ইনডাইৰেক্ট নেৰেশ্যনত ৰিপৰ্টেড স্পীচৰ বাক্যটো পাষ্ট পারফেক্ট টেন্স হয়। সো ইয়াতে কি কৈছে যে যদি ডাইৰেক্ট নেৰেশ্যনত ৰিপৰ্টিং ভাৰ্ব পাষ্ট টেন্সত থাকে আৰু ৰিপৰ্টেড স্পীচৰ বাক্যটো পাষ্ট টেন্সত থাকে তেন্তে ইনডাইৰেক্ট নেৰেশ্যনত ৰিপৰ্টেড স্পীচৰ বাক্যটো পাষ্ট পারফেক্ট টেন্স হয়। সো তোমালোকে তলৰ এক্সাম্পলটো লৈ ভালকৈ মন কৰা। ইয়াতে কি লিখা আছে যে অনিল সেইড রাম ডিড দ্য ওয়ার্ক। সো এই সেন্টেন্সটোলৈ তোমালোকে মন কৰা ইয়াতে ৰিপৰ্টিং ভাৰ্ব যিটো সেইটো কিন্তু পাষ্ট টেন্সত আছে। অনিল সেইড কিন্তু এইটো পাষ্ট টেন্সত আছে আৰু রাম ডিড দ্য ওয়ার্ক ৰিপৰ্টেড বাক্যটো কিন্তু পাষ্ট টেন্সত আছে। সো তেনেহ'লে নিয়ম অনুসৰি আমাৰ যদি ডাইৰেক্ট নেৰেশ্যনত ৰিপৰ্টিং ভাৰ্ব পাষ্ট টেন্সত থাকে আৰু ৰিপৰ্টেড স্পীচৰ বাক্যটো যদি পাষ্ট টেন্সত থাকে তেন্তে ইনডাইৰেক্ট নেৰেশ্যন যেতিয়া কৰিম আমি তেতিয়া ৰিপৰ্টেড স্পীচৰ বাক্যটো কি পাষ্ট পারফেক্ট টেন্সত কৰিব লাগিব।
চ' তেনেহ'লে অনিল ছেইড এইটো ফাৰ্ষ্ট টেন্সত আছে আৰু কি ৰাম ডিড দ্য ৱৰ্ক এইটো ৰিপৰ্টেড ডিছমিছৰ বাক্যটো পাষ্ট টেন্সত আছে। চ' তেনেহ'লে এইকাৰণে ৰিপৰ্টেড ডিছমিছৰ বাক্যটো ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে পাষ্ট পাৰফেক্ট টেন্সত কৰিব লাগিব। চ' আজি মই ইমানেই আলোচনা কৰিলোঁ। ইয়াৰ পিছত নেক্সট ভিডিঅ'ত আমি ইয়াৰ পিছৰ পৰা আলোচনা কৰিম। চ' তোমালোকে এই নিয়মবিলাক ভালকৈ মুখস্থ কৰি ৰাখিবা।